নগাঁও বিদ্যুৎ বিভাগৰ আজব কাণ্ড জুৰিয়াৰ এটি সাধাৰণ পৰিয়ালৰ মাহিলী বিদ্যুৎ আহিল লাখ টকা অকমান্য বিদ্যুৎ বিভাগৰ আন এটা কাণ্ডই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে জুৰিয়াৰ কালাডিঙাত এটি সাধাৰণ পৰিয়ালৰ বিদ্যুৎ বিলে চকু কপালত তুলিছে গয়া ৰাইজক স্থানীয় শামছুল ইছলাম নামৰ এজন মধ্যবিত্ত কৃষক পৰিয়ালৰ মাহিলী বিদ্যুৎ আহিছে 2,81,907 টকা শামছুল ইছলাম সংবাদ মাধ্যমত কয় যে বিদ্যুৎ বিভাগৰ গাফিলতি নহলে বিদ্যুৎ মিটাৰৰ বিসংগতিৰ কাৰণে এই অস্বাভাৱিক বিদ্যুৎ বিল আহিছে ইতিমধ্যে শামছুল ইছলামে বিদ্যুৎ বিভাগত অভিযোগ দাখিল কৰিছে কিন্তু বিদ্যুৎ বিভাগে অভিযোগ সন্দৰ্ভত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই উল্লেখযোগ্য যে পৰিয়ালটোৰ আগৰ মাত্ৰ 155 টকা বিদ্যুৎ বিল আদায় কৰি দিছিল ৰূপহীৰ পৰা আব্দুল কালামৰ ৰিপৰ্ট প্ৰতিদিন লাইভ মোৰ নাম শামছুল ইছলাম মোৰ ঘৰ কালিয়াডিঙ্গা মই সাধাৰণ মধ্যবিত্ত পৰিয়াল মোৰ কাৰেণ্টৰ বিল যোৱা মাহত আহিছে 2,81,907 টকা ৰিডিং দেখুৱাইছে 36,992 আৰু এইটো কাৰণে অস্বাভাৱিক বিল দেখি মোৰ চকু কপালত উঠিছে এনেকুৱা বিল হ'ব নালাগে সচৰাচৰ মই প্ৰায় 4-5 বছৰ ধৰি লাইন চলাই আছোঁ 200 বা 500 ইয়াৰ ওপৰত মোৰ মাহেকীয়া বিল নহয় কিন্তু এইটো মাহৰ বিল দেখি পেলাই মই খুবেই আচৰিত হৈছোঁ অফিচৰ লগত যোগাযোগ কৰা অফিচে মোৰ মিটাৰটো জমা ৰাখিছে আৰু 100 টকা এটা জমা ৰাখিছে আৰু একমাহ পিছত খবৰ ল'ব দিছে এতিয়া কি হয় একমাহ পিছত মই ক'ব নোৱাৰোঁ নাই ইয়াৰ বিদ্যুৎ কৰ্মচাৰী গাফিলতি হ'ব নহ'লে মিটাৰৰ বিসংগতি হ'ব চৰকাৰক জনাব খোজোঁ যে চৰকাৰে কাৰ্যক্ষম ভাল মিটাৰ দি পেলাই মানুহক যেন কাৰেণ্টৰ বিলৰ হেৰি কৰে নহ'লে এই পইচা চিষ্টেম যিটো ৰিচাৰ্জেৰ চিষ্টেম কাৰেণ্ট বনাই দিয়া যায় নহ'লে এনেকুৱা অসুবিধা হৈ থাকিব